guys, welcome back to my YouTube channel. আজি মই গৈ আছো টিপাম থানলৈ। টিপাম থানটো আপোনালোকক দেখাম। টিপাম থানটো আপোনালোকে সবে দেখিছে। মই আগতে যোৱা নাই, আজি প্ৰথম গৈছো। এখন হল হেই বুইদিহিংখনৰ ওপৰত থকা দলংখন। এখন এতিয়া বুইদিহিংখনৰ ওপৰেদি গৈছে এইখন দলং। এতিয়া মই বেটেৰী ৰিক্সাৰ ওপৰতে মানে গৈ আছো আৰু বেটেৰী ৰিক্সাতে বহি গৈ আছো। এখন দিহিংখন, এতিয়া দিহিংখনত অলপ পানী কমিছে। বাৰিষা দিনত ইয়াত মানে পানী পুৰা ফুল হৈ থাকে। এতিয়া মানে হেৰি খৰালি সিজন যে, এটো কাৰণে অলপ পানী কম আছে। বালি ওলাই আছে। লাহে লাহে কৰি আজিও বৈ আছে বুকু পানী নৈ বুঢ়ী দিহিঙলৈ। লাহে লাহে কৰি আজিও বৈ আছে বুকু পানী নৈ বুঢ়ী দিহিঙলৈ। ওজালৈ বুঢ়ী দিহিঙলৈ। গৈ আছো বৰ্তমান দলংখন পাৰ হ'বলৈ বেছি দূৰ নাই, আৰু অলপ গ'লে দলংখন পাৰ হ'ম আৰু। বহু দিনৰ মূৰত এই দলংখন ফালে গৈছো। আগতে অলপ সৰু থাকোঁতে গৈছিলোঁ, আকৌ বহুত দিন যোৱা নাই, আকৌ আজি গৈছোঁ। এইয়া দলংখন পাৰ হ'লোৱে আৰু ইয়াৰ পিছতে পাম টিপাম গাঁও। টিপাম গাঁও অলপ দূৰ গৈয়ে পাম থানটো। এইখন হ'ল থানখনৰ গেটখন। এয়া গেটৰ ওচৰ পালোহি আৰু। এতিয়া এইফালে এইখন চাওক, গেটখন কি ধুনীয়া গেট বনাইছে। এতিয়া এফালে এইটো ৰাস্তা দিয়ে যাব লাগিব। মোৰ লগত বাবাকাই আৰু বৌ আহিছে। এয়া আগত আমাৰ বৌ আৰু বাবাকাই গৈ আছে। এতিয়া চিৰিয়েদি গৈ আছো উঠি পিনি ওপৰলৈ। বেছি দেৰি নহয়। আমাৰ খুৰীদেউ আৰু মাও লগত আহিছে মানে। এতিয়া লগত অহা নাই, টিপাম গাঁৱত থাকি আহিল। ইফালে চাওক কি ধুনীয়া, ইয়াৰ চাইডে চাইডে বাগান, চাহ বাগান আছে। মোৰ মা আৰু খুৰীদেউয়ে মানে কালিকেহে চাবলৈ আহিম বুলি কৈছে এই থানখন। আজি মানে টিপাম গাঁৱতে থাকি আহিলে। টিপাম গাঁৱত সেই নিচাদৰ ঘৰতে থাকি আহিলে। এয়া মানুহবোৰ গৈ আছে, আহি আছে, আৰু কোনোবা যদি ইয়ালৈ আহি পোৱা নাই, আহি চাব। বহুত ধুনীয়া ধুনীয়া জেগা আছে ইয়াত। ভাগৰ লাগি যাব। বাগানটো কাটি দিলে নেকি? ভাত খাই বগৈ দিবি নি? ভাল লাগিছিল। সকাম মানুহ ওলাইছে, আহিছে চাবলৈ। ভাই গৈছে ন, ভাই গ'ল। কিবা পৰিছে, গছ পৰিছে, গছ চছ পৰিছিলে। কাৰেণ্টটো ওচৰ হৈ গৈছে। গছ কাটি দিয়ালে ক। পুৰা হেভি কাৰেণ্ট কৰে এইটো। চিৰিটো এইটো বহুত দীঘল চিৰি হয়, বহুত ওপৰলৈ উঠিব লাগে। এয়া চাওক কিমান দীঘল চিৰি, আৰু ওপৰলৈ যাবলৈ আছেই। আধা দুৱা ৰাস্তা পাইছোহিহে।
ফটো মাৰিব পাৰিব ভিডিঅ' কৰি আহিছোঁ মই ফটো ধুনীয়া আছে দুটাকে নাপাওঁ মানুহ বহুত হৈছে আহি আছে গৈ আছে গমনা তিতা আছে বৰ্তমান গৈ আছোঁ আৰু খোজকাঢ়ি ভাগৰ লাগি গৈছে পুৰা গৰম উঠি গ'লগৈ আহোঁতে লমাই আহিব পৰা হ'ব দূৰত হওক পানী বটল লৈ নাই বহিবৰ কাৰণে জিৰণি ঘৰো আছে এইটো এটা জিৰণি ঘৰ ভাগৰ লাগিলে মানে একদম বহি গৈ থাকিব পৰা হ'ব নীলাকাশে সেইকাৰণে ভিডিঅ' বনাব আহিছিলে আকৌ নীলাকাশে কলি ছোৱালীয়ে মিঠা মাত কোৱাৰ কাৰণে ভিডিঅ'টো বনালে আকৌ এখন ধুনীয়া দেখিছে এয়া আহি বৰ্তমান থানৰ পালোহি এইখন হ'ল আয়া থান হয় ইয়াত বহুত মানুহ আহি থাকে এয়া ওচৰতে ফুল গছ আমলখি গছো এজোপা আছে আমলখি খাব মন গ'লে আমলখিও খাব পাৰিব ইয়াত ওচৰতে তামোল গছো এজোপা আছে এয়া চাওক চবফালে দেখুৱাই দিছোঁ এবাৰ কি ধুনীয়া জেগা ইয়াত JCB একদম খানি সমান কৰি থৈছে পাক বনাব নে কি বনাব আৰু এইফালে চাওক কি ধুনীয়া সেউজীয়া পৰিৱেশ ইয়ালৈ আহিলে মন বেয়া লাগি থাকিলেও মন ভাল লাগি যাব এইখিনি পানীখিনি যে আপোনালোকে দেখিছে এইখন হ'ল বুঢ়ীদিহিংখন ইয়াৰ কাষতে আছে সেইটো চাইডে বাবাকাই আৰু বৌৱে পুৰা ফটো তুলি আছে ইফালে মানুহবোৰে ফটো তুলি আছে আৰু মোক কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি ক'ব আৰু দেই গাইছ এইফালে আছে দিহিংখন মোৰ পিছফালে আছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোতে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিঅ' এটা লৈ আহিম আপোনালোকৰ মাজলৈ
কথাখিনি মোৰ অলপ লাগি ধৰিছে কাৰণে একদম হেৰি আপোনালোকে নাহাঁহিব আৰু কেতিয়াবা মোৰ মাজে সময়ে লাগি ধৰে অলপ কথাখিনি। আকৌ নতুন ভিডিঅ' এটা লৈ আহিম। আজিলৈ বাই।